প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল স্বাগতম মোৰ ইউটিউব চেনেল তেৰণ একাডেমীলৈ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পূৰ্বৰ ভিডিঅ'ত মানুহৰ পাচনতন্ত্ৰ সম্পৰ্কে শিকিলা। আজি আমি মানুহৰ পাচন ক্ৰিয়াৰ সম্পৰ্কে আলোচনা কৰিম। আমি খোৱা খাদ্যবোৰ কিদৰে পাচন হয় অথবা হজম হয় সেই সম্পৰ্কে জানি লওঁ আহা। আমাৰ খাদ্যনলীত খাদ্যবোৰ কিদৰে একাদিক্ৰমে পাচন হয় সেই সম্পৰ্কে আমি শিকিম। মানুহৰ পাচন ক্ৰিয়া পোনপ্ৰথমে মুখ আৰু মুখগহ্বৰত আৰম্ভ হয়। আমি মুখেৰে খাদ্য খাওঁ। খাদ্য গ্ৰহণ কৰা এই প্ৰক্ৰিয়াটোক অন্তঃগ্ৰহণ বুলি কোৱা হয়। আমি গ্ৰহণ কৰা খাদ্যবোৰ দাঁতেৰে চোবাই সৰু সৰু টুকুৰালৈ ৰূপান্তৰ কৰোঁ, অৰ্থাৎ খাদ্যবোৰক আমি গুৰি কৰি পেলাওঁ। আমাৰ মুখগহ্বৰত থকা জিভাই খাদ্য চোবোৱাৰ সময়ত লালতী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা লালতীক খাদ্যৰ লগত মিহলাই দিয়াত সহায় কৰে আৰু লগতে জিভাই খাদ্য গিলাত সহায় কৰে। লালতী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা লালতীয়ে খাদ্যৰ কাৰ্বহাইড্ৰেট অৰ্থাৎ শ্বেতসাৰ অংশক ভাঙি চেনিলৈ ৰূপান্তৰ কৰে, অৰ্থাৎ মুখগহ্বৰত আংশিক পাচন হয়। সেইবাবে আমি খাদ্যবোৰ খাওঁতে সদায় ভালদৰে চোবাই খাব লাগে, যাতে খাদ্যবোৰ ভালদৰে গুৰি হয় আৰু তাৰ লগতে লালতীবোৰ খাদ্যৰ লগত ভালদৰে মিহলি হয়। তেতিয়াহে খাদ্যৰ পাচন ভালদৰে হ'ব। আমি খোৱা খাদ্যবোৰ ভালদৰে চোবোৱাৰ পিছত গিলি থওঁ। খাদ্যবোৰ গিলাৰ পিছত খাদ্যনলীৰ দ্বিতীয় অংশলৈ যায়, সেয়া হৈছে গ্ৰাহনলী বা গ্ৰহিকা। গিলা খাদ্যবোৰ গ্ৰাহনলী বা গ্ৰহিকাৰে পাৰ হৈ যায়। গ্ৰাহনলীডাল ডিঙি আৰু বুকুৰ মাজেৰে পাৰ হৈ গৈছে। গ্ৰাহনলীৰ বেৰৰ বিশেষ গতিয়ে খাদ্যবোৰক তললৈ ঠেলি দিয়ে। খাদ্যবোৰ গ্ৰাহনলীৰ মাজেদি পাৰ হৈ পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলী হ'ল এটা ডাঠ বেৰৰ মোনা। ইয়াৰ আকৃতি এটা চেপেটা ইউৰ নিচিনা আৰু ই খাদ্যনলীৰ আটাইতকৈ বহল অংশ। ইয়াৰ এটা মূৰে গ্ৰাহনলীৰ পৰা খাদ্য গ্ৰহণ কৰে আৰু আনটো মূৰ ক্ষুদ্ৰান্তত মুকলি হয়। পাকস্থলীৰ ভিতৰৰ তৰপটোৱে শ্লেষ্মা, হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস নিঃসৰণ কৰে। শ্লেষ্মা হৈছে এক বিজলুৱা তৰল পদাৰ্থ। তোমালোকে এচিড নাইবা অম্ল শব্দটো নিশ্চয় শুনিছা। টেঙাজাতীয় বস্তুবোৰক বিজ্ঞানৰ ভাষাত এচিড বুলি কোৱা হয়। পাকস্থলী বেৰৰ পৰা নিঃসৰণ হোৱা হাইড্ৰক্লৰিক এচিড অতি গাঢ়। ইয়াৰে এটোপাল পৰিলেই পাকস্থলী নাইবা খাদ্যনলীৰ অন্য অংশত ঘাঁ হৈ যাব পাৰে। পাকস্থলীৰ পৰা নিঃসৰণ হোৱা শ্লেষ্মাই এচিডৰ পৰা হ'ব পৰা ক্ষতিৰ পৰা ৰক্ষা কৰে। হাইড্ৰক্লৰিক এচিডে খাদ্যৰ লগত সোমোৱা ক্ষতিকাৰক বেক্টেৰিয়াসমূহক ধ্বংস কৰি পেলায় আৰু পাকস্থলীক আম্লিক মাধ্যম কৰি তুলি পাচক ৰসক কাৰ্য সম্পাদন কৰাত সহায় কৰে। পাচক ৰসে প্ৰটিনবোৰক ভাঙি সৰল উপাদানলৈ পৰিৱৰ্তন কৰে, অৰ্থাৎ পাকস্থলীত কেৱল প্ৰটিনৰ আংশিক পাচন সম্পন্ন হয়। পাকস্থলীৰ পিছত খাদ্যবোৰ ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে। ক্ষুদ্ৰান্ত হ'ল প্ৰায় 7.5 মিটাৰ দীঘল অতিকৈ পাকখোৱা নলী। ই যকৃত আৰু অগ্নাশয়ৰ পৰা নিঃসৰণ হোৱা ৰস গ্ৰহণ কৰে। ইয়াৰ উপৰি ইয়াৰ বেৰবোৰেও ৰস নিঃসৰণ কৰে। যকৃত পেটৰ ওপৰৰ অংশৰ সোঁফালে অৱস্থিত এটা ৰঙচুৱা মটীয়া ৰঙৰ গ্ৰন্থি। ই দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ইয়াৰ পৰা পিত্তৰস নিঃসৰণ হয়। পিত্তৰসবোৰ পিত্তাশয় নামৰ মোনা এখনত জমা হৈ থাকে। চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত পিত্তৰসে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পাকস্থলীৰ ঠিক তলতে থকা মাখন ৰঙৰ ডাঙৰ গ্ৰন্থিটোৱে হৈছে অগ্ন্যাশয়। অগ্ন্যাশয় ৰসে কাৰ্বহাইড্ৰেট, চৰ্বি আৰু প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰি সিহঁতক সৰল উপাদানলৈ পৰিৱৰ্তন কৰে। আংশিক ৰূপে পাচন হোৱা খাদ্যবোৰ এতিয়া ক্ষুদ্ৰান্তৰ তলৰ অংশলৈ যায়, য'ত ক্ষুদ্ৰান্তৰ ৰসে খাদ্যৰ সকলো উপাদানৰ সম্পূৰ্ণৰূপে পাচন ঘটায়। কাৰ্বহাইড্ৰেট ভাঙি গ্লুক'জলৈ, চৰ্বি বা স্নেহ পদাৰ্থবোৰ ফেটি এচিড আৰু গ্লিচাৰললৈ আৰু প্ৰটিনবোৰ এমিনো এচিডলৈ ভাঙি যায়। এতিয়া পাচন হোৱা খাদ্যবোৰ ক্ষুদ্ৰান্তৰ বেৰত থকা তেজৰ নলিকালৈ যায়। এই প্ৰক্ৰিয়াটোক শোষণ বুলি
কোৱা হয়। ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে। এইবোৰক ভিলাই বুলি কোৱা হয়। ভিলায়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠকালিৰ বৃদ্ধি কৰে। প্ৰতিটো ভিলাইৰ পৃষ্ঠৰ ওচৰত পাতল আৰু সৰু তেজৰ নলীৰ জালিকা আছে। ভিলাইৰ পৃষ্ঠভাগে পাচন হোৱা খাদ্যবোৰ শোষণ কৰে। শোষণ হোৱা পদাৰ্থবোৰক তেজৰ ক্ষুদ্ৰ নলিকাৰ দ্বাৰা দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে আৰু দেহৰ প্ৰয়োজনীয় জটিল পদাৰ্থ যেনে প্ৰটিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। ইয়াক পৰিমিশ্ৰণ বুলি কোৱা হয়। কোষবোৰত গ্লুক'জ অক্সিজেনৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ ভাঙি যায় আৰু ইয়াৰ ফলত শক্তিৰ উৎপন্ন হয় আৰু সেই শক্তি আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। পাচন আৰু শোষণ নোহোৱা খাদ্যবোৰ তেতিয়া বৃহদন্ত্ৰত প্ৰৱেশ কৰে। বৃহদন্ত্ৰ ক্ষুদ্ৰান্ততকৈ বহল আৰু চুটি। ই প্ৰায় 1.5 মিটাৰ দীঘল। ইয়াৰ কাম পাচন নোহোৱা খাদ্যবস্তুৰ পৰা পানী আৰু কিছুমান লৱণ শোষণ কৰা। থাকি যোৱা অৱশিষ্টবোৰ মলাশয়লৈ যায় আৰু তাত অৰ্ধগোটা মল হিচাপে জমা হয়। এই মল পায়ুৰে সময়ে সময়ে ওলাই যায়। ইয়াকে আমি মলত্যাগ বুলি কওঁ।